মৰ্নিং বুলি কোৱা মৰ্নিং সেইটো ফুৰাটো আজি তাক লৈ যাই আছোন ৰ ফুৰবালে বিৰিয়ানী খাই আহোঁ ময়ো কাপোৰ দুটা লং পেণ্ট এটা লৈ আহোঁগৈ কিনি কেনে মাস্কটো লগালাম ৰ মাছ লগাবি না মাস্ক লগাবি মাছ কথাটো বেয়া কৈছে দেই মাছ কেমেৰাটো কি এনেকুৱা হৈছে গম নাপাওঁ যিয়ে নহওক চাই থাকক মই যাই আছোন আজি কাপোৰ আনিবৰ কাৰণে মইচোন ক'ত গ'লে দোকানী কোনো নাই কি অকলে মোৰ নহওঁতে ক'ত গ'লে এক গুণ বেছি কিবা শুনিছি ন বৰষুণ দিছি নহয় না কাপোৰ কোনটো ভাল লাগিছে যা দোকানী চোকানী কোনো নাই আমিয়ে দোকানী আৰু যিয়ে নহওক কাপোৰ কা কোনটো কিমান কি পচন্দ হৈছে লৈ ল'ব পাৰা মই হ'লে গোটেইকেইটা অধিক মাছত বগলী নাই ন খুৰা অধিক মাছত যিয়ে নহওক কোনটো পচন্দ হৈছে কওঁ বাছি ল সবকে এটা লওঁ ওলাই মোৰ নহয় দোকানো নাই নহয় মোৰ নহওঁতে ক'ত গ'লে কোনটো লং পেণ্ট লং ক লং পেণ্ট এই খবৰ চা দুটা লৈ যাম লং পেণ্ট চাই আছোন সেইকাৰণে আজি বহি থাকোঁ দোকানতে মানুহ চানে নাই আৰু কি কৰিবি আৰু কোনটো পচন্দ হৈছে সেইটোৱে হ'ব খালি ফুটকৈ উঠাম আৰু লৈ যাম এইটো লং পেণ্ট ভাল वो दूसरा भैया नहीं है फिर गया वो कितना बजे आएगा वो मेरे को वो पेंट चाहिए 1 बजे वो पेंट है ना वो वाला हाँ ये देख कपड़ा निकल गया कौन सा कपड़ा चाहिए ले लो बस इतना छोटा है कितना साइज है आपका 32 22 30 है 32 सही है होना चिकन बिरयानी पूरा गरम गरम चिकन बिरयानी एकदम खामा हो जाए कबाब अर्डर কৰিছোঁ কবাব আহিব মটন বিৰিয়ানী বিচাৰিছিলোঁ মটন বিৰিয়ানী হেনো বহুত লাইট হ'ব সেইকাৰণে মানে কি চিকেন বিৰিয়ানীকে পূৰা মাৰি দিম পূৰা আহি যা মই খাঙে আৰু ষ্টাৰ্ট কৰোঁগৈ নহ'লে সেই চামুচ নালাগে হাতেদি হ'ব বেয়া ভাত পানী খোৱা হ'ল এতিয়া চিকেন ক'ব হৈছে আমাৰ লাষ্টত কাবাব দিব পালে পূৰা নিজে খাই আছোঁ আৰু ক'বা লাগিছে না নিমখ বেছি হৈছে অলপ কিন্তু মজা লাগিছে মজা চিকেন কবাব কলা কলা তোমাৰটো ঘোলা হৈছে কেতিয়াবা এতিয়া নহওক মই বিৰিয়ানী খাই আহিলোঁ নে কি কওঁ বিৰিয়ানী খাই আহিলোঁ এতিয়া চিকেন বিৰিয়ানী মটন বিৰিয়ানী কিয় মিছা কথা ক'লোঁ মটন বিৰিয়ানী নহয় মটন নহয় নেকি চিকেন বিৰিয়ানী চিকেন কবাব খাই আহিছোঁ তাৰপিছত মই পান খালোঁ প্ৰায় নাখালে চিকেন এটা খুৱাই দিছোঁ না ময়ো খাটৰা বস্তু না ওলাইহে খুৱাওঁ কাম চাওঁ দেখি যায় গাড়ী মটৰ কিমান অহা যোৱা কৰি আছে আমি চাইডে আহিছোঁ না খুন্দিয়ে মাৰিব হয়নে বেঙেৰা গৰুটো কয়ো সৰু ছোৱালী ৰ বুজিহে পোৱা নাই এইগিলা চাহ মানুহ কি ছোৱালী চাবি না কি মজা ছোৱালী চাহ সেইকেইজনী এই মজা পেটটোতে লাগি দিছোঁ ৰ মাথা মাৰিব ৰ মোক कपड़ा ना रेट है दुकान का नाम क्या था दुकान का नाम स्वैग ना আজি শ্বপিং কৰিব গৈছোঁ এইটো লং পেণ্ট 850 টকা পৰিলে ডাবল চিলা মাংদা কিনি আনিছোঁ 650 টকাত ডাবল চিলা মাৰিলোঁ ডাইৰেক্ট একদম ফিক্স ৰেট সেইটো মোৰ নোহোৱাটো সিও ফিক্স ৰেটতে দিয়ে একদম কি কৰিবি আনবতো লাগবই না আনচোং আৰু চিলাই কৰিলোঁ তাতো গ'ল 200 টকা লাগে বুলি মোৰ নহয় তাকো দিছোঁ 180 টকা আনিছোঁ ৰ বেলেগ মাৰ্কেটত সোমালোঁ আজি কি বস্তু কেনেকুৱা বস্তু পিন্ধি কিনে দেখাম ৰ মৰি গৈছোঁ ৰুমত গৈ পাইছোঁ ৰ বৰষুণ দিছে আকৌ বিচনা খাবা ৰ'দ দিছিলোঁ সেইগিলা খাম কৰিব লাগে ময়ো মৰণ নহয় না সেইগিলাই কৰি ফুৰোঁ 1000 টকা এনে গৈছিল না
বিৰিয়ানী খালাম কিবা খালাম পান খালাম দে বাৰু যি নহওক এনজয় কৰি আহিলোঁ 1000 টকা যাক বা 1200 টকা যাক বা 2000 টকা যাক ন' টেনশ্যন খুৰা মোৰ লগত বস্তু বিচনাখন ধৰবি বৰষুণ আহিছে